কালি খোৱা ৰাতি যে পাৰ্টি যে খাইছিলোঁ পাৰ্টিটো কিন্তু ধুনীয়া আছিলে মজা আজি অকণ সোনকালে যাব লাগিব বুজিছে নাই নহ'লে আৰু মদখিনি যে খাই পেলাব নহয় মানে কালি মদখিনিও কিন্তু মদ আছিলে আৰু ধুনীয়া আছিলে মজা আছিলে ন সেইকাৰণে আজি সোনকালে যাব লাগিব আৰু কেঁচা ৰচোন এই শুকানে বাকী খালি আছে বচোন গৈ আহোঁ কিয় আনিছ কি হ'ল মানে জয় কালী মাতা গৈছ যা ডেকা এটালৈ যা সেই বিয়া পতা মানুহটোলৈ যাব লাগে না তাকো দুজনী ঘনীয়েক ৰেডি আছেই তিনিজনী ভৰি দিবলৈ গৈছ গিলাস ধৰা আরে ভাই গিলাস ধৰ না রে কইব নহলি তলি ধৰ দে ঐ ৰ এটা কথা আজি আমাৰ লগৰকেইটা আহি পোৱা নাই যে কিয় মাতিছিলোঁ আহাই নাই এতিয়ালৈকে নহয় ক'ত গৈছে আহিম বুলি কৈছে আহি পাব আৰু অলপমান পিছতকে কিন্তু মানে থৈ দিব লাগিব অলপমান মালটো ঠিক আছে দেই মজা আছে একদম কাঢ়া আছে তোহঁত আহিছ বহ আৰে শুকান কিয় কান্দি আহিছ নেকান্দিবি ৰ কচোন কিয় কাৰণে কান্দিছ ককালে মোৰ গাৰ্লফ্ৰেণ্ডজনী পলাই গ'ল যোৱাকালি কৈছিল মোক লৈ যায়হি বুলি নহ'লে মই পকালৈ যামগৈ লাগিল মুখা ফটালে পকাই পেলালে আৰে এইটো এনেকৈ কেনেকৈ হ'ল এই তই এতিয়া এইবিলাক কৈ থাকিব নালাগে যা আৰু দুবটলমান লৈ আহি ঐ যা বহুত কাঢ়া আছে দে মালটো ঐ তই কান্দি থাকিব নালাগে আহ বহি লহি আহ এই লৈ তাক লৈ কান্দি থাকিব নালাগে চাই ল চালা পকা তই মোৰ গাৰ্লফ্ৰেণ্ডক নিছ চাই ল'ম হেল্ল' গাইজ আপোনালোকে কেনে আছে ভালে আছে চাগে আমাৰ দীপজ্যোতি উচিয়া চেনেলটো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ হাই 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 বুলি কৈ দিয়া আপোনালোকে হাই বুলি কৈ দিয়া ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যদি আমাৰ নতুন ভিডিঅ' আহি থাকিব আপোনালোকে বেল আইকনটো Hello.